চাওঁ আমাৰ কি আনিলে ই খাই দিলে বোলে এইটো ডাঙৰ এটা আছে এইটো কি আছে এইটো ডাঙৰ হৈছে ও চাম ভিডিও এটা বনাই লওঁ মজা এইটো চিতল নহয় জানো চাব লাগে এইটো কি হয় বিহুৰ শুভেচ্ছা সকলোলৈ আৰু এয়া মই দেখাইছোঁ আপোনালোকক উৰুকাৰ দিনাখনো মই কি কৰিলোঁ আচলতে কি জানেনে কিনো দেখাম আৰু মানে অসমৰতো সকলোৰে মানুহৰে উৰুকা একেধৰণৰে হয় নহয় জানো এয়া খোৱা বোৱা মানে মাছে মাংসই কিনো কৰিছোঁ কিনো নাই মানে এয়া গৈছিলোঁ পাচলি বজাৰলৈ আৰু এয়া দেখাইছোঁ ইমান ধুনীয়াকৈ সজাই ৰাখিছে পাচলিখিনি দেখি একদম কিবা ভাল লাগি গ'ল তাৰপৰা অলপমান ল'লোঁ পাচলি তাৰপিছত মাছ ল'লোঁ তাৰপিছত এয়া দেখাইছোঁ মই আচলতে আমাৰ গাঁৱৰ পৰম্পৰা মানে আমাৰ ঘৰৰ আগফালে আছে নামঘৰ ভাগ আৰু এই নামঘৰতে কি হয় সকলোৱে ৰাইজে মিলি মেজিটো পাতে আৰু এয়া দিনত সকলো ঘৰৰে মানুহ এজন দুজনকৈ আহি পেলাই মেজিটো তৈয়াৰ কৰিছে ৰাতিৰ বাবে ভেলাঘৰ ৰাতিটো ইয়াতে অগ্নি প্ৰজ্বলন কৰা হ'ব এয়া খেৰ আনি থোৱা আছে খেৰত বুঢ়ী সকলোৰে নাম কীৰ্তন চলি হৈছে আৰু এয়া বোলে ভেলাঘৰৰ প্ৰস্তুতি মানে আচলতে কি হয় জানেনে ইয়াতে ভকতসকলে অলপ বেলেগ ধৰণৰ ইয়াত ভেলাঘৰৰ মানে কথাটো মানে ভকতসকলে কি কৰে নামঘৰৰ তাতে আৰু নামঘৰতে তাৰমানে ৰাতি নাম লয় আৰু নাম লৈ পেলাই একেবাৰে পুৱা হোৱাৰ আগে আগে মেজিটো জ্বলায় আৰু গতিকে তাতে থাকি পেলাই তেওঁলোকে তাৰমানে গোটেই ৰাতিটো নাম প্ৰসংগ কৰে মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল লাইটৰ খুঁটা ভাগিল মইনা লাইটৰ খুঁটা ভাগিল আমি অসমীয়া বিহুতে বলিয়া বুলি কথা এষাৰ আছে নহয় সেইষাৰ আকৌ সেই বহাগ বিহুত যোজনা দিয়া হয় তেতিয়া কি হয় বহাগ বিহুৰ ৰঙালী বহাগ বিহুৰ ৰঙালী গতিকে হুঁচৰিৰে সৈতে আনন্দ কৰোঁ এয়া হ'ল মাঘৰ বিহু ভোগালী বিহু বুলি কোৱা হয় ভোগালী বিহু গতিকে কি হয় ইয়াত ভোজ ভাত খায় ভেলাঘৰত ৰাতিটো থাকে আৰু প্ৰচণ্ড শীত পৰাৰ কাৰণে শীত নিবাৰণৰ এয়া মেজি জ্বলোৱা হৈছে মেজি জ্বলোৱা হ'ব গতিকে এনেকৈয়ে বিহুত বলিয়া বুলি আমি প্ৰমাণ কৰিছোঁ আৰু এই মই দেখাইছোঁ ৰাতিৰ পৰিৱেশ আৰু এয়া আমাৰ ঘৰতে হৈছিলে ভোজটো আৰু আমাৰ গোটেই পৰিয়ালৰ মানুহে মিলি জুলি আমি ধুনীয়াকৈ ভোজটো খালোঁ আৰু এয়া চাওকচোন কি কিনো যোগাৰ হৈছে আৰু এইটো হৈছে বিহুৰ আচল পৰম্পৰা বুজিছেই চাগে কি হৈ আছে খানাৰ ফালেও অলপমান লৈ যাওঁ কেনেকুৱা হৈছে খানাটো মাংস ভাল হৈছে ভিডিঅ' কৰি দিছোঁ খানাৰ